নমস্কাৰ ডায়াবেটিস সঁচাকৈ ভাল হয় যায় নে নাযায় আপোনালোকৰ মনত হয়তো এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আছে কাৰণ আজিকালি সোশ্যাল মিডিয়াত ডায়াবেটিস ৰিভাৰ্সালৰ ওপৰত বহুত ধৰণৰ ভিডিঅ'জ ভাইৰেল হৈ থাকে আৰু আপোনালোকে বহুত বেছি কনফিউজ হৈ গৈছে যে আসলতে আমি কি কৰিব লাগে আপোনালোকে ভিডিঅ'জবোৰ চাই পেলাই নিজৰ ডায়াবেটিস কন্ট্ৰোল কৰিব নে ডক্টৰক শুনি পেলাই দৰব আৰু আপোনালোকৰ লাইফষ্টাইলটো ঠিক কৰিব মই ডায়েটিশিয়ান চায়নিকা শৰ্মা মই এনেকুৱা ধৰণৰ বহুত পেশেন্ট পাইছো যিসকলে মোৰ ওচৰত আহি পেলাই তেওঁলোকে সোধে যে ডায়াবেটিস হসাকৈ ভাল হয় যাবনে না যায় বা ভিডিঅ'জবোৰ মোৰ ওচৰত মুখ পঠিয়াই থাকে আৰু কয় যে এই ভিডিঅ'টো চাওকচোন আমি গাখীৰ বন্ধ কৰিলে আমাৰ ডায়াবেটিস হসাকৈ ভাল হ'বনে নহয় কিন্তু মই আপোনালোকক আজি ভালকৈ বুজাই কম যে আসলতে ডায়াবেটিস ৰিভাৰ্সিবল হয় নে নহয় আৰু এইটো জানিব কাৰণে আপোনালোকে প্ৰথমতে গম পাব লাগিব যে কিমান ধৰণৰ ডায়াবেটিস আছে আজিৰ পৰা প্ৰায় 10 বছৰমান আগতে মাত্ৰ দুই ধৰণৰ মেজৰ ডায়াবেটিস আছিল এটা আছিল যে টাইপ 1 ডায়াবেটিস যে যেটোত আপোনাৰ জন্মতে ইনসুলিন প্ৰডিউস নহয় শৰীৰৰ পৰা আৰু যাৰ কাৰণে ইনসুলিন ইনজেকশন লৈ থাকিব লাগে গোটেই জীৱন কিন্তু এটা আছিল টাইপ 2 ডায়াবেটিস যেটো বেছিভাগ মানুহৰ হয় আৰু ইনসুলিন ৰেজিস্ট্যান্স থাকে বহুত শকত হোৱাৰ কাৰণে হ'ব পাৰে বা বহি থকাৰ কাৰণে বা ডায়েটটো ভাল নহয় কাৰণে বা বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে সব মিলি পেলাই ইনসুলিন ৰেজিস্ট্যান্সটো হৈ যায় আৰু সব মিলি পেলাই তেওঁলোকৰ টাইপ 2 ডায়াবেটিস ক্যাটাগৰীত পৰি গৈছিল আৰু নেক্সট এটা ডায়াবেটিস আছিল যেটো জিডিএম তাৰ মানে জেষ্টেশনাল ডায়াবেটিস মেলাইটাছ তাৰ মানে প্ৰেগনেন্সি সময়ত হয় আৰু সেই প্ৰেগনেন্সি পিছত তাৰ মানে বেবি জন্ম হোৱাৰ পিছত মহিলা গৰাকীৰ সেই জিডিএম টো ডায়াবেটিসটো থাকিব পাৰে বা ভাল হৈ যাব পাৰে আৰু এটা সময়ত হয়তো এটা অলপ বছৰৰ পিছত সেই ডায়াবেটিসটো টাইপ 2 ডায়াবেটিস হিচাপে ঘূৰি আহিব পাৰে নেক্সট এটা ডায়াবেটিস আছিল যেটো ডায়াবেটিস ইনচিপিডাছ হেতুৰ ওপৰত আমি বেছি কথা নকওঁ এতিয়া নেক্সট তাৰ পিছত লাহে লাহে সময়ৰ লগত বিভিন্ন ধৰণৰ ডায়াবেটিস আৰু ধৰাল পৰি আহি আছে যেনে আমাৰ ইণ্ডিয়াত ভাৰতত 40% তকৈ বেছি মানুহৰে লিন ডায়াবেটিস আছে তাৰ মানে ক্ষীণ হয় শকত নহয় ক্ষীণ হোৱাৰ উপৰিও তেওঁলোকৰ ইনসুলিন ৰেজিস্ট্যান্স আছে আৰু তেওঁলোকৰ ডায়াবেটিস টাইপ 2 আছে নেক্সট এটা আছে লাডা তাৰ মানে লেটেন্ট অটোইমিউন ডায়াবেটিস ইন এডাল্টস তাৰ মানে যেতিয়া অলপ বয়স হৈ যায় তেতিয়া লাহে লাহে প্যানক্ৰিয়াছটো ধ্বংস হৈ যায় ডিস্ট্ৰয় হৈ যায় নষ্ট হৈ যাব ধৰে যাৰ কাৰণে প্যানক্ৰিয়াছৰ পৰা যেটো ইনসুলিন প্ৰডিউস কৰা যেটো কেপাসিটি হেতু লাহে লাহে নোহোৱা হৈ যায় আৰু তেতিয়া টাইপ 1 আৰু টাইপ 2 ডায়াবেটিসৰ নিচিনা সিম্পটমছবোৰ দেখা যায় আৰু হেতুক লাডা বুলি কোৱা হৈছে নেক্সট আছে আপোনাৰ এলজাইমাৰ্ছ ডিজিজ যেতিয়া অলপ বয়স হলে হৈ যায় তেওঁলোকৰ যেতিয়া ইনসুলিন ৰেজিস্ট্যান্স থাকে তেতিয়া হেতু এটা বেলেগ প্ৰকাৰৰ ডায়াবেটিস হয় বা কেতিয়াবা ক্ষীণ যিবোৰ বয়সস্থ মানুহ হয় তেওঁলোকৰ ইনসুলিন ৰেজিস্ট্যান্স থাকে কিন্তু ক্ষীণ হয় আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে হেতু হৈ যায় আৰু বহুত মানুহৰ মেল নিউট্ৰিচনৰ কাৰণে অকল ভালকৈ খাদ্য নোখোৱাৰ কাৰণে মেল নিউট্ৰিচনৰ কাৰণে প্ৰটিন ডেফিচিয়েন্সি কাৰণে তেওঁলোকৰ ইনসুলিন প্ৰডাকচন ভালকৈ নহয় তেওঁলোকৰ এটা বেলেগ ফৰ্মৰ এটা ডায়াবেটিস হয় এনেকুৱা ধৰণৰ বহুত ধৰণৰ ডায়াবেটিসৰ প্ৰমাণ বহুত প্ৰকাৰৰ ডায়াবেটিস আছে কিন্তু এই যে ডায়াবেটিস ৰিভাৰ্সিবল হয় নে নহয় এইটো আপোনাৰ অকল এপ্লিকেবল হ'ব যেতিয়া আপোনাৰ অকল টাইপ 2 ডায়াবেটিস আছে আপুনি শকত হয় আপোনাৰ ইনসুলিন ৰেজিস্ট্যান্স আছে আৰু হেতু ক্ষেত্ৰতহে আপোনাৰ প্ৰপাৰলি ৰিভাৰ্সিবল হ'ব কিন্তু কিছুমান মানুহৰ হে আৰ্লি ষ্টেজত ৰিভাৰ্সিবল হৈ যায় কিছুমান মানুহৰ যাৰ অলৰেডি বহুত বেছি কমপ্লিকেশনছ থাকে বহুত হাই ড'জ অফ ইনসুলিন ল'ব লগা হয় কিডনি অলৰেডি এফেক্ট হৈ গৈছে চকু নাৰ্ভৰ প্ৰবলেম বা হাৰ্টৰ প্ৰবলেম বা মাল্টিপল কমপ্লিকেশনছ থাকে তেতিয়া হেতু ৰিভাৰ্স কৰাটো বহুত দিগদাৰী হৈ যায় বহুত হেতু ইম্পসিবল বুলি ক'ব লাগিব তেতিয়া জাস্ট মেনেজ কৰিব লাগে কিন্তু যাৰ আৰম্ভণিতে ধৰাত পৰে এতিয়া আৰম্ভণিতে ধৰা পৰা মানে আপোনালোকক মই আগৰ কিছুমান ভিডিঅ'ত কৈছিলো যে ডায়াবেটিস অকল ব্লাড সুগাৰ লেভেলছটো চালেই নহয় তাৰ মানে বহুতে খালি পেটৰ ফাস্টিং ব্লাড সুগাৰ চাই আৰু কিছুমানে খোৱাৰ পিছত পিপি ব্লাড সুগাৰটো চাই বা কিছুমানে ৰেন্ডম ব্লাড সুগাৰটো চাই য'ত কিছুমানে হাই খুব বেছি দেখুৱা আৰু কিছুমানে ভাবে ডায়াবেটিস হোৱা বুলি কিন্তু লগতে HbA1c নামৰ টেষ্টৰ ওপৰত মই আগতেও কৈছিলো আৰু বহুতে আজিকালি HbA1c টেষ্টটো কৰে কিন্তু HbA1c
যেতিয়া 10 বা 12 থাকে আৰু লগতে যদি আপোনাৰ কিডনিৰ এফেক্ট হৈ গৈছে আৰু মাল্টিপল কমপ্লিকেশনছ থাকে সেইটো আপোনাৰ ৰিভাৰ্সেবল নহয় কিন্তু HbA1c যদি 10 বা 12 থাকে আৰু এফালে যদি আপোনাৰ বেলেগ কমপ্লিকেশনছ নাই তেতিয়া উইথ ডায়েট এণ্ড লাইফষ্টাইল মডিফিকেশন আপোনাৰ এই HbA1c টো আমি কন্ট্ৰোল কৰিব পাৰো কিন্তু এবাৰ যদি HbA1c বেছি থাকে বা এবাৰ যদি ডায়াবেটিক হয় তেতিয়া আপোনাৰ ফৰ এভাৰ আপোনাৰ ডায়াবেটিছটো একেবাৰে ভাল হৈ যাব বুলি ক'ব নোৱাৰি আপোনাৰ যেতিয়া HbA1c লেভেলটো যদি নৰ্মেল লেভেলৰ 5.8 লৈকে যদি আহি যায় হেইটো যদি আপুনি 3 মাহৰ পিছত যদি চেক কৰে নৰ্মেল থাকে 6 মাহ 9 মাহ এবছৰলৈকে যদি নৰ্মেল থাকে কোনো কমপ্লিকেশনছ নাথাকে আপোনাৰ যদি ডায়েটটো যদি ভাল হৈ গৈছে হিচাপ মতে যদি সব ধৰণৰ নিউট্ৰিয়েন্টছবোৰ পাই আছে মেল নিউট্ৰিশন নাই আৰু লগতে যদি ৰেগুলাৰ যদি আপোনালোকে এক্সাৰসাইজ বা খোজ কাঢ়ি আছে হিচাপ মতে তেতিয়া আপোনালোকক ক'ব পৰা যাব যে আপোনাৰ ডায়াবেটিছ আপোনাৰ ৰিভাৰ্সেল হৈছে কিন্তু ডায়াবেটিছ ৰিভাৰ্সেল হৈছে মানে যে আপোনাৰ একেবাৰে আপোনাৰ ৰিভাৰ্সেল হৈ যোৱাৰ পিছত নৰ্মেল হৈ যোৱাৰ পিছত একেবাৰে ডায়েট আৰু লাইফষ্টাইলটো এৰি দিব তেনেকুৱা নহয় আপুনি ফৰ এভাৰ চিৰ জীৱন আপোনালোকে ডায়েট আৰু লাইফষ্টাইল মেইনটেইন কৰিব লাগিব তেতিয়াহে আপোনালোকে ডায়াবেটিছ মুক্ত হৈ থাকিব পাৰিব কিন্তু HbA1c লগত আৰু কিছুমান ফ্যাক্টৰছ আছে যিবোৰ মই আপোনালোকক ক'ব বিচাৰিছো কাৰণ HbA1c টো যেহেতু মানুহ আজিকালি নিজে টেষ্ট কৰিছে কেতিয়াবা মানুহৰ HbA1c টো টেষ্টৰ ৰিপৰ্টত নোলায় হয়তো যেটো টেষ্টৰ যেটো প্ৰচিডিউৰ হয় ল্যাবত যেটো টেষ্ট ইউজ কৰে সেই টেষ্টটো ধৰাত নপৰে আৰু হেইটো ধৰাত নপৰে যেতিয়া মানুহৰ HbE ট্ৰেট থাকে বা HbE ডিজিজ থাকে তেতিয়া HbA1c টো গম নাপায় আৰু সেই কাৰণে আপোনালোকে তেতিয়া আপোনাৰ HbE ট্ৰেট আছে না হেতু চেক কৰিব নেক্সট টু হ'ল যে কেতিয়াবা মানুহৰ HbA1c নৰ্মেল থাকে কিন্তু ফাস্টিং ব্লাড সুগাৰ ৰেন্ডম ব্লাড সুগাৰ PP ব্লাড সুগাৰ এইবোৰ বহুত বেছি হাই থাকে তেতিয়া আপোনালোকে নিজৰ যেটো HB টাইপিং হয় আপোনাৰ হিমোগ্লোবিনৰ যেটো টাইপ হয় বা তেজৰ যেটো টাইপ হয় হেতু ডক্টৰৰ লগত কথা পাতি পেলাই বা আপোনাৰ ডায়েট কোৱালিফাইড ডায়েটিশিয়ানক সুধি পেলাই HB টাইপিংৰ টেষ্টটো কৰি লব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ কোনবিধ HB টাইপ বিশেষকৈ হেতু HbA2 টাইপ থাকিলে হেতু আপোনাৰ HbA1c টো আপোনাৰ নৰ্মেল আহে কিন্তু এফালে ব্লাড সুগাৰ লেভেলছ বহুত বেছি হাই থাকে সেই কাৰণে অকল HbA1c চালে বা আপোনাৰ সোশ্যাল মিডিয়া ভিডিও চাই পেলাই অকল খোজ কাঢ়িলে আপোনাৰ ৰিভাৰ্স নহয় কাৰণ যেতিয়া ডায়াবেটিছ বহুত বেছি হাই থাকে ধৰক আপোনালোকৰ হয়তো একদম মানে বৰ্ডাৰলাইন কিডনি এফেক্ট হৈ আছে কিন্তু লগতে যদি জাস্ট আপোনালোকৰ বেছি কমপ্লিকেশনছ নাই বুলি ধৰি পেলাই সোশ্যাল মিডিয়া ভিডিও চাই পেলাই খুব বেছিকৈ খোজ কাঢ়িলে এক্সাৰসাইজ কৰিলে যেতিয়া বেছিকৈ যেতিয়া এক্সাৰসাইজ কৰিব ইপিনে আপোনাৰ যদি খোৱাটো যদি হিচাপ মতে খোৱা নাই আৰু লগতে আপোনাৰ বেছি এক্সাৰসাইজ কৰাৰ কাৰণে আপোনাৰ মাসল ব্ৰেকডাউন হোৱাৰ কাৰণে আপোনাৰ ক্ৰিয়েটিনিনটো বাঢ়ি যাব পাৰে আৰু তেতিয়া আপোনালোকে হয়তো ভয় খাই যাব পাৰে যে আপোনাৰ কিডনি প্ৰবলেম হৈছে সেই কাৰণে আপোনাৰ কিমান সময় এক্সাৰসাইজ কৰিব আপুনি 1 ঘণ্টা আসলতে কৰিব লাগে না লাগে নে 20 মিনিট কৰিব নে আধা ঘণ্টা কৰিব নে 40 মিনিট কৰিব আৰু যিমান আপোনাৰ এক্টিভিটি হয় আপুনি যদি টিচাৰ হয় দিনটো যদি আপোনালোকে থিয় হৈ পেলাই পঢ়াব লাগে আৰু যদি বা আপোনালোকে যদি বেংকত চাকৰি কৰে দিনটো আপোনালোকে বহি থাকে তেতিয়া আপোনালোকৰ ইনটেকটো খোৱাৰ আপোনালোকৰ ইনটেকটো প্ৰটিন ইনটেক বা আপোনাৰ কাৰ্বোহাইড্ৰেট খোৱাটো বা অন্য ধৰণৰ যিবোৰ নিউট্ৰিয়েন্টছ হয় সেই ইনটেকটো বেলেগ হয় কাৰণ সবৰে ডায়েট বেলেগ হয় কাৰণ সবৰে শৰীৰ একে নহয় সেই কাৰণে আপোনালোকৰ যেটো লাইফষ্টাইল হয় সেই মতে চাই পেলাইহে আপোনালোকে যিমান সময় খোজ কাঢ়ে তাৰ লগত মিলি পেলাই ইনটেকটো খোৱাটো ঠিক ৰাখিব খোৱাটো যদি ঠিক নহয় আৰু যদি এক্সাৰসাইজ বেছিকৈ কৰে তেতিয়া আপোনালোকৰ ক্ৰিয়েটিনিনটো হাই দেখাব কাৰণ মাসল ব্ৰেকডাউন হৈ যাব পাৰে তেতিয়া এটা বেলেগ ধৰণৰ এটা হাহাকাৰ আপোনালোকৰ লাগি যাব পাৰে যে আমাৰ কিডনি এফেক্ট হৈছে সেই কাৰণে হিচাপ মতে কৰিব ডায়াবেটিছ ৰিভাৰ্সেবল actually hoyo no hoyo hoy jodi he apuni apunar jodi reversible condition thake multiple complications na thake jodi he apnalake diet and lifestyle maintain kori thake aru etu apuni maintain kori thakile he maintain apuna control hoi thakibo jodi eri de hey reverse hoi joa diabetes to ako apunak dhoribo ako eke dhonor apuna back to square one hoi jabo hey kane diabetes reversible actual jetu apunar jetu jibur social media video dekhe tar upor easily hebor video
ভিডিঅ' চাই পেলাই নিজৰ ওপৰত সেইবোৰ যিবোৰ প্ৰচেছ কোৱা যায় নিজৰ ওপৰত এপ্লাই কৰাৰ আগতে নিজৰ ডায়েবেটিছৰ ডক্টৰ আৰু ডায়েটিচিয়ানক কনসাল্ট কৰিহে নিজৰ ওপৰত এপ্লাই কৰিব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ মনৰ পৰা বহুত ধৰণৰ ভুল ধাৰণা ক্লিয়াৰ কৰি দিব সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ